Hey everyone, আশা কৰো সকলো ভালে আছে। বহুত দিনৰ মূৰত ইউটিউবৰ এটা ভিডিঅ' বনাম বুলি ভাবিছো। মানে আজি স্পেশাল অকেজন আছে। মই এফালে গৈ আছো ফুৰিবলৈ। গতিকে ভাবিছো আপোনালোককো লৈ যাওঁ লগতে। সেই কাৰণে মই এই ভিডিঅ'টো বনাইছো। গতিকে মোৰ লগত ভিডিঅ'টো চাই থাকক। মই ৰেডি হৈ গ'ল অৱস্থাটো দেখিছা তো। মাক খবৰলৈ লৈ যাব দিছো। Actually, মই গৈ আছিলোঁ খাৰখোৱা ধাবালৈ আৰু খাৰখোৱা ধাবাখন ৰিপ'জ বুলি এডোখৰ আছে মংগলদৈত ৰিপ'জ হাইৱে ৰিজৰ্ট তাতে আছে গতিকে ভাবিলোঁ আজি প্ৰথমবাৰৰ কাৰণে গৈ চাওঁ কেনেকুৱানো হয় বিহুৰ বন্ধ তাতে একচুৱেলি ভিডিঅ'টো বিহুতে বনোৱা দেই সেই বিহুৰ বন্ধত প্ৰথমতে গৈ পেনে পালোঁ বাগিচা কেফেটো ইণ্টেৰিয়ৰটো বহুত ধুনীয়া আৰু বাহিৰতো বহুত ফটোজেনিককৈ বনাইছে আৰু জানেই মই ফটো মাৰি ভাল পোৱা মানুহ দুখনমান ফটো মাৰি লৈছোঁ গতিকে ভিতৰলৈ গ'লোঁ ভিতৰতো বহুত ধুনীয়া হয় মানুহ আছে পুৰা ভিৰ অৰ্ডাৰ কৰিলোঁ এটা মাফিন ৰেড ভেলভেটৰ আৰু কফি খালোঁ দুটা টেষ্টি আছিলে আমাৰ মহাৰাজে মানে আমাৰ মহাশয়ে দিছে এটা বেগ সমোসা তেখেত ব্যস্ত তাৰপিছতে গ'লোঁ ফটো মাৰি অলপমান ৰেষ্টুৰেণ্টত প্ৰথমতে দিছোঁ তন্দুৰ চিকেনটো বহুত টেষ্টি হৈছে মানে লাইক 10 out of 10 দিব টেষ্টি ন থালি নথকাৰ কাৰণে আমি ৰাইচ আৰু তিলৰ লগত চিকেন নিছিলোঁ কিন্তু তিল চিকেনটো ইমান ভাল নাছিলে মই ক'ব পাৰোঁ 5 দিব পাৰোঁ মই 10ৰ ভিতৰত মানে তিতা হৈ গৈছিলে অলপমান তো প্ৰথমতে যিহেতু তন্দুৰ চিকেনটো খাই এক্সপেক্টেশ্যন বাঢ়ি গৈছিলে কিন্তু সেইটো এক্সপেক্টেশ্যন পূৰ নকৰিলে মানে ৰেষ্টুৰেণ্টখন ভাল হয় প্ৰাইচটো ৰিজনেবল হয় মই ৰিকমেণ্ড কৰিম যে নান বা বাটাৰ মছলা এনেকুৱা টাইপ যদি চিকেনৰ আইটেমবোৰ লয় তেতিয়া নিশ্চয়কৈ ভাল হ'ব আৰু তেওঁলোকে বহুত ধুনীয়াকৈ সজাইছে একচুৱেলি যিমান পাৰে মানে গ্ৰীণ এটা ভিউ দিবৰ কাৰণে ট্ৰাই কৰিছে তো ভাল লাগিছিলে বেচিকেলি আৰু তেওঁলোকে মানে সব বস্তু ধুনীয়াকৈ নিট এণ্ড ক্লিনকৈ ৰাখিছে তো মই গৈ পেনে পুৰা ফটো মৰাত ব্যস্তও হৈ গৈছিলোঁ ইমান ধুনীয়া লাগিছিলে গৈ পেনে আৰু অকণমান উৎপাতো কৰিলোঁ তাতে গৈ তো চবফালে বগেনভেলিয়া দি দিছিলে তো বগেনভেলিয়া দিয়াৰ কাৰণে কি যে ইমান কালাৰফুল এটা এনভাইৰনমেণ্ট নিচিনা ফিল হৈছিলে আৰু তেওঁলোকে কি কৰিছে তাতে ৰুমো আছে থকাৰ কাৰণে এভেইলেবল থাকে চাগে কিন্তু ইমান সোধা নাই আমি আৰু মোৰবাৰ তেওঁলোকে এটা ছাষ্টেইনেবল ৱেত মানে ফাৰ্মিং কৰিছে ইমান ভালকৈ কৰিছে নহয় খুব ভাল লাগিলে দেখি মানে চব কেবেজ কলিফ্লাৱাৰ কিবাকিবি আছিলে আৰু এটা প্লেগ্ৰাউণ্ডো আছিলে তাতে বহুতে মানে খেলিব পাৰে কিবাকিবি কৰিব পাৰে ফ্লাৱাৰ্ছ এণ্ড হাইড্ৰপনিক্সৰ নিচিনাকৈ ভাৰ্টিকেলি তেওঁলোকে লিফি ভেজিটেবলছৰ খেতিও কৰিছে এইবোৰ মানে বহুত ধুনীয়াকৈ এটা ভাল এনভাইৰনমেণ্ট আছে ৰিজৰ্টখনত গতিকে এনজয়ো কৰিব পাৰে মানুহে গৈ পেলাই গোটেই দিনটো কটাবৰ কাৰণেও বেয়া নহয় বুলিয়ে মই ক'ম মোৰ এবাৰ তেওঁলোকে এটা এনেকৈ ব্ৰিজৰ নিচিনাও বনাই থৈছে যোনটো ফালে মানে গৈ পেলাই ফটোজেনিক এৰিয়া হয় একচুৱেলি ক'ব গ'লে তো ফটো তুলিব পাৰে আমি বেছিদিন নাথাকিলোঁ তাতে ইমান ঠাণ্ডা লাগিছিলে যিহেতু বহুত ঠাণ্ডা পৰিছিলে ন আজি আৰু কি কৰিম চব দেখালোঁ আপোনালোকক পূৰা গ্ৰীণি এণ্ড ভিডিঅ'টো চাওক আপোনালোকে কেনেকুৱা পালে কমেণ্টত নিশ্চয়কৈ জনাব আজিলৈ ব্লগটো ইমানেই বাই চাই থাকিব মোৰ ব্লগ